নমস্কাৰ, ৱেলকাম, স্বাগতম টু মাই আনাদাৰ এটি ভিডিঅ'। আচলতে এই ভিডিঅ'টো বহুত দিনৰ আগতেই দিবলগীয়া হৈছিল, কিন্তু কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে দিব পৰা নাছিলোঁ আৰু আজি দি দিছোঁ। সেইদিনাখন আছিল 13 মে' আৰু আমি গৈছিলোঁ মুভি চাবলৈ, লোকেল উৎপাত। এই ভিডিঅ'টো বনোৱা মোৰ এটাই কাৰণ যে অসমীয়া চিনেমা মানুহে আজিকালি বেছিকৈ নাচায়। চিনেমা কিয় নাচায় মই সেইটো ক'বলৈ নাযাওঁ বাৰু, কিন্তু ৰিকুৱেষ্ট কৰিছোঁ আৰু অসমীয়া চিনেমা চাব। অসমত থাকি পেলাই অসমীয়া হৈ আৰু অসমীয়া চিনেমাকে যদি ইগন'ৰ কৰোঁ আমি, তো কেনেকৈ হ'ব বাৰু যি কি নহওক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি কলেজৰ পৰা তেনেকেই বাহিৰে ওলাই পেলাই গ'লোঁ। লোকেল উৎপাত বুলি কোৱাৰ লগে লগে আমাৰ গাত আৰু উৎপাত বাঢ়ি গ'ল। এতিয়া পাই গ'লোহি প্ৰায় লক্ষ্যস্থান। অৱস্থা বেয়া নহয়, কি কৰিবা আৰু সোমাই গৈছে আৰু দেই ড্ৰেছ খুলি ল'বলগীয়া হ'ল আমাৰ মানে লাইট অফ। ভালকে চফা কৰিবা দেই ভাইটি, আমাৰ বাপে এতিয়া আহিলোঁ, ঠিক আছে। এইটো অলপ চৰি এনেকুৱা মানে কি জানে, তাত এই মেমৰি লছ হৈ যায়, তেনেকুৱা মানে মোৰ একেই হৈছে চাই পেলাই আৰু কিমান ষ্টুডেণ্ট কি লগৰ আছে সেইটো এইখিনি চাই লওক। সেইজন মহাজন দেউতা কেইবাটা উঠিছে, কেইবাটা আছোঁ মুঠতে, ঠিক আছে। এইটো চিনি নাপাওঁ মই বৰ্তমান, ঠিক আছে। এইটো একো নাই নহয় হাঁহিছা কিয়? ভাল লাগিলে, খুব ভাল লাগিলে। বিশেষনো কিনো কম, বৰষুণ দিয়াৰ বাবে ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু হাঁহিবলৈ চাব লোকেল উৎপাত। তো সেয়া আৰু লগত লৈ যাব পেটৰ বিষৰ টেবলেট। শেষত এটা কথা কওঁ যে যিসকলে এতিয়াও চোৱা নাই লোকেল উৎপাত, তো তেওঁলোকে চাব আৰু খুব ভাল চিনেমা হয়। আৰু যিসকলে চালে তেওঁলোকে জনাব যে কেনেকুৱা লাগিল মুভিখন চাই। অন্য দিনা আমি যেনেকৈ যাওঁ, পুষ্পা যেতিয়া চাবলৈ গৈছিলোঁ তেতিয়াতো হাউচফুল আছিলে বাৰু, কিন্তু অসমীয়া চিনেমা এতিয়া চাবলৈ যাওঁতে আমি মাত্ৰ 20জনমান মানুহকে মানে চিনেমাখন ৰিলিজ কৰি দিবলগীয়া হ'ল। তো সেইটোৱে আৰু মানে ইমানকৈ নাচায় মানুহবিলাকে। তো চাব আৰু আপোনালোকে কৈছোঁ, অসমীয়া চিনেমা চাব লাগে একচুৱেলি। তো সেইটোৱে আৰু ধন্যবাদ।